সিদিনা পুৱাই পুৱাই কঁঠাল এটা আনি ফুটবল খেলি আছিলো আমি। পিছে অপইতা হৈ আছিলে সি পৰিণত হ'ব বুলি কাপোৰ এখন দি ঢাকি থৈছিলো আমি। সেইটো দুখতে বাহিৰলৈ আহি আগফালে থকা বান্দাখনক আজি বুটি বাঢ়নিডালে দিছিলো জাৰি। ভালকৈ চফা হোৱা দেখি সেইটো সুখতে আহি পুৱাই পুৱাই ভাত কেইটামান দিছিলো ডপি। ভাতকেইটা খাই পেটটো বেছিকৈ বাহিৰলৈ অহা দেখি গাটোকে ধুইছিলো আমি ঠাণ্ডা পানী দুবাল্টি ঢালি। ঠাণ্ডা পানী স্পৰ্শত শৰীৰটো পুতুকা পৰিব ধৰিছে আজি। সেইটো ভয়তে জাপ দিলো পালেঙৰ ওপৰত। কষ্টই মষ্টই কম্বলখন গাত মেৰিয়াই নিদ্ৰা দেৱী কোলাত বহি সপোন দেখিছিলো তাইৰ কথা মনত পৰি। তাই পাখৰি কম নাছিল, সপোনতে মাৰিবলৈ খেদি আছিল। পিছে তাই এটা ভূত আছিল। সেই ভূতৰ কাহিনী বহুত লম্বা আছিল। তাই মানুহজনী আকৌ চুটি চাপৰহে আছিল। সপোনতে দৌৰি দৌৰি ভাগৰটো লগা দেখি পানী 3 ঘোট খালো বটলৰ সাঁফৰটো খুলি। ধুত চালা, ভাগ্য ভাল আছিল। ছেকেণ্ড চিপত ডিউটি আছিল। ডিউটি কথা ভাবি এলাহটো আহি গবা মাৰি ধৰিছে মোৰ শৰীৰটোত আজি। এনেকৈ ৰৈ থাকিলে কেনেকৈ হ'ব? মণিৰাম দেখোন লৰ মাৰিব। মণিৰাম লৰ মাৰি যোৱা কথা শুনি লৰালৰিকৈ উঠি চাৰ্টকেইটাকে দিলো হেঁচি হেঁচি ইস্ত্ৰি আজি। কষ্টই মষ্টই ইস্ত্ৰি দি মই যাওঁ এতিয়া মোৰ কৰ্তব্যলৈ আজি। যদি ভিডিঅ'টো ভাল পালে আপুনি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু পেজটো ফ'ল' কৰি মোক আগুৱাই যোৱাত সহায় কৰি দিব আপুনি। সকলোৱে সুস্বাস্থ্য কামনা কৰি মই ৰিপনে ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ আজি। জয় জুবিন দা, জয় আই অসম।